ষ্টুডেণ্টছ আজিলৈ আহিছোঁ ক্লাছ 10ৰ তোমালোকৰ ভাৰতীয় সংস্কৃতি আছামিছৰ ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ আগত কেইটামান ভিডিঅ' আপলোড কৰিছোঁ বৰগীত জিকি প্ৰশস্তি আৰু আগৰ উদ্যোগী হোৱা সেইবিলাক আপলোড কৰিছোঁ যিসকলে সেইটো চোৱা নাই সেই ভিডিঅ'টো চাই যাবা আৰু আজিৰ ভিডিঅ'টোত ভাৰতীয় সংস্কৃতিৰ এই পাঠটোৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবা তাত কুৱেশ্যন আছে ফ্ৰম বলগা টু গংগা কাৰ ৰচনা এইটো পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা তাৰপিছত আছে সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়াদমনক কি আখ্যা দিছে সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়াদমন এটা সাংস্কৃতিক পৰিক্ৰমা বা আৰ্য আৰু অনাৰ্যৰ সংস্কৃতিৰ সংমিশ্ৰণৰ এক প্ৰতীকী বুলি আখ্যা দিছে তাৰ পিছৰ কুৱেশ্যনত দিয়া আছে তাৰ পিছৰ কুৱেশ্যনটো চাই যোৱা তাৰ পিছৰ কুৱেশ্যনত দিছে যে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হয় এইটো গুপ্ত যুগ বা বৌদ্ধ ধৰ্মৰ প্ৰচাৰ বা প্ৰসাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হয় এইটো 1 মাৰ্কৰ হয় আৰু লিখিব নালাগে তাৰপিছত আছে 5 নম্বৰ কুৱেশ্যন শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল শিৱ আৰু শক্তি পূজাৰ মূল আৱিষ্কাৰ হৈছিল হিন্দু উপত্যকা সভ্যতাত তাৰপিছৰ কুৱেশ্যনত আছে তাৰপিছৰ কুৱেশ্যনটো চাই যোৱা ইছলামীয় ভাস্কৰ্যমূলৰ সম্পদ কি ইছলামীয় ভাস্কৰ্যমূলৰ সম্পদ হ'ল ইয়াৰ সৰলতা জ্যামিতিক নক্সা আৰু লতা পাতৰ কাৰুকাৰ্য ইয়াৰ মূৰ্তি সজাৰ সলনি ভৱন নিৰ্মাণ আৰু দেৱালৰ অলংকাৰ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি অজন্তাৰ ছবিত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হ'ল ভগৱান বুদ্ধৰ জীৱন আৰু জাতকৰ সাধু আধ্যাত্মিক দিশ আৰু এটা হৈছে লৌকিক দিশ যেনে সেই সময়ৰ সাধাৰণ মানুহৰ সমাজ জীৱন প্ৰেম প্ৰকৃতি আদিৰ দিশ 8 নম্বৰ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতিৰ কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছিল গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতিৰ কোনো এটা নিৰ্দিষ্ট ধৰ্ম বা জাতিৰ ওপৰত আধাৰিত হ'ব নালাগে ই হ'ব লাগিব সকলো সংস্কৃতিৰ এক সুন্দৰ মিশ্ৰণ য'ত সকলোৰ বাবে দুৱাৰ মুকলি থাকিব কিন্তু কোনেও নিজৰ শিপা পাহৰি নাযায় তাৰ পিছৰটো আছে হুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বুলি কোৱা হৈছে হুকুমাৰ কলাৰ ভিতৰত স্থাপত্য বা ভাস্কৰ্য শিল্পক আটাইতকৈ স্থায়ী বুলি কোৱা হৈছে তাৰ পিছৰ কুৱেশ্যন আছে তাৰ পিছৰ কুৱেশ্যনত কি দিয়া আছে এইটো চাই যোৱা 10 নম্বৰ কুৱেশ্যন 10 নম্বৰ কুৱেশ্যনত দিয়া আছে যে হেমবৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 5 মান লিখা এইটো ইমান ইম্পৰ্টেণ্ট নহয় গতিকে এইটো তোমালোকে এইটো স্কিপ কৰিব পাৰা এইটো পৰীক্ষাৰ কাৰণে শিকিব নালাগে কিন্তু তোমালোকে শিকিবা মোৰ মতে নালাগে কিন্তু তথাপি শিকি থবা তাৰ পিছৰ কুৱেশ্যন এইটো চাই যোৱা এইটো ইমান ইম্পৰ্টেণ্ট নহয় তাৰ পিছৰটো চাই যোৱা ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ সাৰাংশ হ'ল এইটো চাবা এইটো ইম্পৰ্টেণ্ট হয় এইটো পাঠটোৰ বিষয়ে আহিব পাৰে ভাৰতীয় সংস্কৃতি মূল কথা হ'ল ভাৰতীয় সংস্কৃতিৰ কোনো এটা একক সোতৰ দ্বাৰা নিৰ্মিত হোৱা নাই আৰ্য অনাৰ্য দ্ৰাবিড় মংগোলীয় আৰু পৰৱৰ্তী সময়ত ইছলাম তথা ব্ৰিটিছসকলৰ সংস্কৃতিৰ সংমিশ্ৰণত এই বিশাল সংস্কৃতি গঢ়ি উঠিছে ই একতা আৰু সমন্বয়ৰ সংস্কৃতি ধৰ্ম ভাষা আচাৰ ব্যৱহাৰ বেলেগ হ'লেও আন্তৰিকভাৱে বা অন্তৰ্নিহিতভাৱে সমগ্ৰ ভাৰতবৰ্ষৰ একতাৰ দোলেৰে বান্ধ খাই ৰাখিছে তাৰপিছত আছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত লিখা এই কথাষাৰ সম্পূৰ্ণ যুক্তিপূৰ্ণ ভাৰতীয় ইতিহাসত চালে দেখা যায় যে সেই সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ আগমন ঘটিছে ইয়াত যেনেকৈ বেদ উপনিষদৰ চৰ্চা হৈছে আৰু ই তেনেদৰে হিন্দু সভ্যতাৰ শিৱ শক্তি পূজা আৰু চুফী সন্তসকলৰ উদাৰ আৰু ধৰ্মীয় ভাৱধাৰাৰ সংগীত ভাস্কৰ্য আৰু সাহিত্যৰ ক্ষেত্ৰত ইছলামীয় আৰু এইটো চাই যোৱা কুৱেশ্যনটো আনচাৰটো চাই যোৱা সম্পূৰ্ণৰূপে চাই যোৱা সংগীত ভাস্কৰ্য আৰু সাহিত্যৰ ক্ষেত্ৰত ইছলামীয় আৰু হিন্দু ধাৰাৰ মিলন ঘটিছে যেনে মোগল চিত্ৰকলা বা হিন্দুস্তানী সংগীত গতিকে ভাৰতীয় সংস্কৃতিৰ কোনো সংকীৰ্ণ গণ্ডিৰ নহয় ই এক বিৰাট সমন্বয়ৰ বস্তু সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰে এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হাফ ইয়াৰলি বা ফাইনেল বা প্ৰি ফাইনেল কাৰণে বহুত ইম্পৰ্টেণ্ট সভ্যতা চিভিলাইজেশ্যন সভ্যতা মানুহৰ বাহ্যিক আৰু ভৌতিক উন্নতিক বুজায় যেনে চহৰ নগৰ নিৰ্মাণ কল কাৰখানা যান বাহন আদি প্ৰযুক্তি ইত্যাদি বুজায় আৰু সংস্কৃতিয়ে মানুহৰ আভ্যন্তৰীণ বা মানসিক উৎকৰ্ষ সাধন কৰক বুজায় মানুহৰ চিন্তা চৰ্চা বিশ্বাস কলা সাহিত্য ইত্যাদি বুজায় তাৰপিছৰটো আছে চাই যোৱা এইটো কুৱেশ্যন চাই যোৱা তাৰপিছত আনচাৰ চাই যোৱা তাৰপিছত কি কুৱেশ্যন আছে তাৰপিছতটো চাই যোৱা এটি ইম্পৰ্টেণ্ট অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া 15 নম্বৰটো মহাৰাষ্ট্ৰত অৱস্থিত অজন্তাৰ গুহাৰ শিল্পকলা সমগ্ৰ বিশ্বতে প্ৰসিদ্ধ ই ঘাইকৈ বৌদ্ধ ধৰ্মৰ ওপৰত আধাৰিত দেৱাল চিত্ৰ ফ্ৰেস্কছ আৰু ভাস্কৰ্য দেখিবলৈ পোৱা যায় ইয়াত ব্যৱহাৰ হোৱা ৰং আৰু ৰেখাৰ টান ইমান সুন্দৰকৈ যে আজিও সজীৱ হৈ থকা যেন লাগে ইয়াত বুদ্ধৰ বৈৰাগ্যৰ লগত এই সময়ৰ ৰাজকীয় আৰু সাধাৰণ জীৱনৰ চিত্ৰ নিখুঁতভাৱে অংকন কৰা হৈছে 16 নম্বৰ মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটো কেনে আছিল লিখা মোগল সম্ৰাট বাবৰৰ সময়ত ভাৰতৰ পাৰ্চিয়ান চিত্ৰকলাৰ প্ৰভাৱ পৰি নতুন ধাৰাটিক
সূক্ষ্মৰেখাৰ কাম, উজ্জ্বল ৰং আৰু প্ৰকৃতিৰ দৃশ্য যেনে গছ-গছনি, চৰাই-চিৰিকটি, চিকাৰৰ দৃশ্য অংকন বিশেষ গুৰুত্ব দিয়া হৈছিল। পৰৱৰ্তী সময়ত এই ধাৰা ভাৰতীয় থলুৱা চিত্ৰকলাৰ সৈতে মিলি মোগল চিত্ৰশৈলীৰ সৈতে প্ৰখ্যাত হৈ উত্তৰ ভাৰতৰ সংগীতক কি নতুন বস্তু আমাৰ চকুত পেলাই বুজাই লিখা। উত্তৰ ভাৰতৰ সংগীত হিন্দু ইছলামীয় সংস্কৃতি অপূৰ্ব মিলনৰ কথা চকুত পেলাই। ইছলাম ধৰ্মৰ আগমনৰ পিছত ভাৰতীয় শাস্ত্ৰীয় সংগীতত পাৰস্য আৰু আৰবীয় সংগীতৰ প্ৰভাৱ পৰে, যাৰ ফলত খেয়াল, গজল, ঠুমৰী আদি নতুন গায়ন শৈলীৰ সৃষ্টি হয় আৰু সেতাৰ, তবলা বাদ্যযন্ত্ৰৰ প্ৰচলন হয়। আৰু এই সংগীত দেখুৱাই দিয়ে যে কলাৰ ক্ষেত্ৰত কোনো ধৰ্মীয় প্ৰাচীৰ নাথাকে। তাৰপিছত আছে ভাৰতীয় সংস্কৃতিক ইছলামৰ অৰিহণাৰ এটি টোকা লিখা। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ। স্থাপত্য, তাজমহল, কুতুব মিনাৰ ইছলামীয় স্থাপত্যৰ অন্যান্য নিদৰ্শন। সংগীত চুফি সংগীত, কাবালী, উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত, বহু ৰাগ ৰাগিনী ইছলামীয় সংস্কৃতিৰ অৱদান। ভাষাৰ সাহিত্য, উৰ্দু ভাষাৰ সৃষ্টি আৰু ভাৰতীয় সমাজত উদাৰ চুফিবাদৰ প্ৰচাৰে একতাৰ বাৰ্তা কঢ়িয়াই আনিছে। তাৰপিছতো চাই যোৱা যে প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় সংস্কৃতি বা ভাস্কৰ্য শিল্পৰ বিষয়ে এটি টোকা লিখা। উত্তৰ প্ৰাক মুছলিম যুগ, এই যুগত মানুহ যেনে বৌদ্ধ, মৌৰ্য, গুপ্ত, পল্লৱ যুগ ভাস্কৰ্য আছিল মূল ধৰ্মীয় মূৰ্তি কেন্দ্ৰিক, হিন্দু, বৌদ্ধ, জৈন মূৰ্তি। ইয়াত মানুহ আৰু দেৱ-দেৱীৰ অংগ প্ৰত্যংগৰ সূক্ষ্ম কাৰুকাৰ্য আৰু আৱেগ প্ৰকাশ পাইছিল, যেনে খাৰুৰাহু বা ইলোৰা। তাৰপিছত মুছলিম যুগত মূৰ্তি সজাৰ প্ৰথা নাছিল, তাৰ সলনি বিশাল প্ৰাসাদ, মছজিদ, মকবৰা আদি নিৰ্মাণ কৰা হৈছিল। ইয়াত জ্যামিতিক নক্সা, গম্বুজ আৰু মিনাৰ ব্যৱহাৰ বেছিকৈ দেখা পাইছিল। ব্যাখ্যা কৰা সংস্কৃতি অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদ। উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া পাঠ্যপুথি চয়নিকাত হেমবৰুৱা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠৰ পৰা লোৱা হৈছে। পিছত এইটো চাই যোৱা ভাৰতীয় ইতিহাসলৈ চালে ইয়াৰ পৰা একেবাৰে গোটেইখিনি চাই যোৱা। এইটো ইম্পৰ্টেণ্ট হয়, ব্যাখ্যা কেইটা আহে, গতিকে এইটো 5 মাৰ্ক বা 4 মাৰ্কৰ কাৰণে আহে। তাৰপিছত আছে ভাৰত বুৰঞ্জীৰ হৈছে ৰাজ্যৰ উত্থান পতন, বঙাগড়াৰ সবিশেষ বুৰঞ্জী। এইটো চাই যোৱা, এইটো মই নকওঁ, তোমালোকে চাই যোৱা, এইটো চেমে লিখিব লাগিব। তাৰপিছতখিনি চাই যোৱা, তাৎপৰ্যৰ পৰা আৰম্ভ কৰি গোটেইখিনি লিখি দিবা। 4 বা 5 মাৰ্কৰ কাৰণে আহিব, গতিকে তোমালোকে এইকেইটা জানিব লাগে। এইকেইটা ইম্পৰ্টেণ্ট আছে এইটো চেপ্টাৰৰ ব্যাখ্যা। তাৰপিছতো কি আছে, তাৰপিছতো চাই যোৱা। তাৰপিছতো ঘ নম্বৰ, সকলো আৰ্টৰ মূল দুটা বিপৰীত পন্থাই কাম কৰে। এইটো কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব পাৰে, সকলো আৰ্টৰ মূলত দুটা বিপৰীত পন্থাই কাম কৰে। ইয়াত দেখা যায় পন্থা দুটা কি কি এনেকুৱা আহিব পাৰে 2 মাৰ্কৰ কাৰণে, গতিকে সেইটো শিকি ল'বা। এইটো কুৱেশ্যনত আছে, এনচাৰত আছে, ভিতৰুৱা কুৱেশ্যন 2 মাৰ্কৰ বাবে আহিব পাৰে। 1 মাৰ্কৰো কেইটামান কুৱেশ্যন ইয়াৰ লং কুৱেশ্যনত সোমাই আছে, গতিকে তোমালোকে এইবিলাক চাই ল'বা। লং কুৱেশ্যনৰ আনচাৰত সোমাই আছে, গতিকে এইবিলাক তোমালোকে চাব লাগিব। তাৰপিছতো আছে, তাৰপিছত কি আছে চাই যোৱা। তাৰপিছত ব্যাকৰণ, ভাষা বিষয়ক ব্যাকৰণ, যিকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকৰ 10ৰ কাৰণে আহিব, সেইকেইটা দিছোঁ। সংস্কৃতি সন্ধি ভাঙিবলৈ দিছে, সমন্বয়, সম্বন্ধ যেনেকুৱা দিছোঁ তেনেকৈ লিখি ল'বা। ভাৱাক্ৰান্ত, সন্মত, গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল